Hi friends, কবিৰ পাত হাতত লৈ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিমাক্ষী ডেকালৈ ক'ত গৈ আছোঁ মই কবিৰ পাত হাতত লৈ এয়া দেখা পাইছেনে পিছফালে এয়া আহি গৈছে ইহঁতে খাব এতিয়া কবিৰ পাতখন সেইখিনি দেখুৱাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাওকচোন কি ধুনীয়া শব্দ ইহঁতৰ কামোৰৰ বেলেগকৈ খাব দিয়াকৈ এনেকৈ এখন গোটেইবিলাককে দিলে কি ধুনীয়াকৈ একেলগে খাবলৈ আহে চাওকচোন এনেকৈ চায়ে মানে ভাল লাগি যায় মনটো খুব বেছি আৰু শব্দটো শুনি থাকিব খুব ভাল লাগে চাওকচোন আৰু এটাই এয়া দূৰত লৈ তাৰ চাগে খঙে উঠি নেকি এবাৰ এয়া আকৌ আহি একেলগে খাই থাকিলে চাব খুব ভাল লাগে নহয়নে এৰি দিলোঁ খাই ইহঁতবোৰৰ লগতে আজি দিনটো আৰম্ভণি কৰিলোঁ আৰু বলকচোন চাওঁ এতিয়া কিখিনি কৰোঁ আজি দিনটো ইহঁতবোৰে খাই আছে আৰু এতিয়া চিধাই আপোনালোকক লৈ আহিলোঁ এয়া নাৰিকল ৰুকাৰ ওচৰত মই কিয় নাৰিকল ৰুকি আছোঁ জানেনে কৈ আছোঁ ৰুকি আছোঁ নাৰিকল পিঠা খাবৰ কাৰণে বিহু শেষ হোৱাৰ পিছতহে পিঠা খোৱাৰ খুব ইচ্ছা যায় নহয়নে গতিকে আজি আমি পিঠা খাম কি পিঠা খাম দেখুৱাই আছোঁ প্ৰথমতে নাৰিকলখিনি ৰুকি লওঁ নাৰিকলখিনি ৰুকা হোৱাৰ পিছত এতিয়া নাৰিকলখিনি মই ভাজি আছোঁ তাৰপিছতে এয়া চাওক পিঠাগুড়িখিনি এনেকৈ চানি লোৱা দেখা পায় আপোনালোকে নিশ্চয় গম পাইছে যে আমি টেকেলি পিঠা খাবলৈ ওলাইছোঁ প্ৰথমতে এনেকৈ অকণমান পানী দি নিমখৰ লগত সানি লৈ মিহলাই এনেকৈ কৰি ল'ব লাগে আৰু এয়া এতিয়া আমি টেকেলিৰ ঢাকনিখনত এনেকৈ পিঠাগুড়িখিনি তৰপকৈ প্ৰথমতে পিঠাগুড়িখিনি দি তাৰপিছত মাজৰ তৰপটোত অকণমান নাৰিকল দি নাৰিকলবোৰ দি লৈ ইয়াৰ ওপৰত আৰু এটা পিঠাগুড়ি তৰপ এনেকৈ দি লৈ আমি টেকেলিৰ মুখত দি দিম কাপোৰ এখন লৈ ঢাকি দিম আপোনালোকে নিশ্চয় জানেই বনাই খাই সকলোৱে ঘৰত গতিকে এনেকৈ ধুনীয়াকৈ ওপৰখিনি লৈ তাৰপিছতে কাপোৰখনত এনেকৈ দি আমি এতিয়া দি দিম চাবচোন টেকেলিটোত কেনেকৈ তেতিয়াৰ পৰা মই টেকেলি বুলি কৈ আছোঁ টেকেলি নহয় আমি কেটেলিত বনাওঁ আমি এতিয়া এনেকৈ দি দিম আৰু অকণমান সময় ৰখিব দি এয়া কেটেলিটোৰ তলৰ ফালে পানী উতলি আছে আৰু ওপৰৰ ফালে আমাৰ পিঠাটো ভাপ পাই আছে বহুতে নিজৰ সুবিধা অনুযায়ী কিছুমান টেকেলিত কিছুমানে সৰু কলহত বা কিছুমানে আজিকালি কুকাৰত চিটিটোত ওপৰতো দি পিঠা বনায় কাপৰ সৈতে সকলোৱে জানে আৰু সময় সুবিধা অনুযায়ী যেনেকৈ ইচ্ছা তেনেকৈ বনাব পাৰে আৰু এয়া নমাই দিয়া হ'ল পিঠাটো এয়া আমাৰ পিঠা নামি গ'ল এইটো পিঠা বহু নামেৰে মাতে টেকেলি পিঠা কেটেলি মুখত দিয়া পিঠা ভাপত দিয়া পিঠা আপোনালোকে কি নামেৰে মাতে কমেণ্ট বক্সত জনাবচোন এয়া বঢ়িয়া হৈছে আৰু এয়া আছিল ৰাতিপুৱাৰ তেল পিঠা অবতৰত পিঠা খোৱাৰ মজাই বেলেগ মাঘতো সকলোৱে খায় বহুত তাৰপিছত খাওঁ লগা সময়টো আহি পৰে সেয়েহে আৰু এয়া চাওক এতিয়া বনাই আছোঁ আমি শুকান পিঠা নাৰিকলৰ শুকান পিঠাও খাম আজি আমি এয়া
দুটাকৈ আমাৰ শুকান পিঠাবিলাক হৈ আছে দেখিবলৈ কেনেকুৱা হৈছে জনাবচোন আপোনালোকে এনে বাৰু খোৱাত ভালে হৈছে বুলি কৈছে আপোনালোকেও এখন এখনকৈ উঠাই লৈ খাই দিয়ক দেই এইটো আছিল টিকলিহঁতৰ আগৰ ভিডিঅ' আৰু পাই মুখত কি হাঁহি সিহঁতৰ সেইটোকে দেখাবৰ কাৰণে ভিডিঅ'টো ইয়াৰ লগত দি দিলোঁ চাওক এতিয়া বাৰু লাৰু চাৰু বনোৱা নাই চোন কি হাঁহি এয়া শ্ৰীহঁতৰ আগৰ লাৰু পিঠা খোৱাৰ ভিডিঅ' এতিয়া মাতিবহে লাগিব এইখিনি পিঠা খাবৰ কাৰণে এয়া ইহঁতক শব্দ কৰি খাব দিয়া হৈছিলে আৰু এয়া আমাৰ মিকি মাউছে খাই আছে কটাৰছ কাৰণ সি যদি পিঠা খাই দাঁতে মুখে লাগি ধৰিব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰো বনাও খাওঁ লাগিছে পিঠা তেতিয়াহ'লে পিঠা বনাই খাই লওক আৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ